হেল্ল' ফ্ৰেণ্ডছ, আজি মই কথা পাতিম ফেচবুকত চাৰ্চ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰে। তো মই এই সৰু ভিডিঅ'টোৰ যোগেদি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিম আপুনি ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফ্ৰেণ্ডছ, ফেচবুকত আপুনি নিজৰ ইউজাৰ আইডি পাছৱৰ্ড দি পেলাই নিজে সকলোৱে নিজৰ ফেচবুক ইউজাৰ আইডি পাছৱৰ্ড দি খুলি ল'ব। তাৰপিছত আপুনি ওপৰত দেখিছে চাৰ্চ বুলি এটা অপশ্যন আছে। তো তাত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে দেখিব যে আপুনি যাক অলৰেডি আগতে চাৰ্চ কৰিছিলে, আজি হওক কেতিয়াবা যেতিয়া আপুনি চাৰ্চ কৰিছিলে সেই অপশ্যনকেইটা ইয়াতে ৰৈ যায়। তো যি মানুহক আপুনি চাৰ্চ কৰিছিলে ফোন নম্বৰ দি হওক নাম দি হওক সেই অপশ্যনকেইটা ইয়াতে সদায় ৰৈ যায়। তো ফ্ৰেণ্ডছ, এই ৰৈ যোৱা অপশ্যনকেইটা আপুনি কেনেকৈ ইয়াৰ পৰা ডিলিট কৰিব পাৰে, তো সেই বস্তুটো মই আজি এই ভিডিঅ'টোৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ। তো আপুনি চাব সোঁফালে আপোনাৰ এটা এডিট বুলি অপশ্যন আছে, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেৰেঞ্চ আহিব। আপুনি ওপৰৰ ফালে ক্লিয়াৰ চাৰ্জেছ বুলি দেখিছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ চাৰ্চ হিষ্ট্ৰীটো ফ্ৰেণ্ডছ ডিলিট হৈ গ'ল। তো আপুনি এনেকৈ ধৰণৰ নিজৰ চাৰ্চ হিষ্ট্ৰীবোৰ আপুনি ডিলিট কৰিব পাৰিব। তো মই কেনেকৈ ডিলিট হৈছে আমি আকৌ চাইছোঁ নিজৰ চাৰ্চ হিষ্ট্ৰীত গৈ। তো ইয়াতে ক্লিক কৰিছোঁ। ফ্ৰেণ্ডছ, দেখিছে মোৰ চাৰ্চ হিষ্ট্ৰী অলৰেডি ডিলিট হৈ গ'ল। তো এনেকুৱা ধৰণত আপুনি নিজৰ চাৰ্চ হিষ্ট্ৰীবোৰ ডিলিট কৰিব পাৰিব। তো মই আশা কৰিছোঁ আপুনি চাৰ্চ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰে শিকি গৈছে ফ্ৰেণ্ডছ। তো এনেকুৱা ধৰণৰ সৰু ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আহি থাকিম। যদি ভিডিঅ'টো ভাল লাগিছে আপুনি নিজৰ ফ্ৰেণ্ডৰ ওচৰত লাইক কৰক, শ্বেয়াৰ কৰক আৰু বেছি কমেণ্ট কৰা চেষ্টা কৰক। তো ফ্ৰেণ্ডছ, এনেকুৱা ভিডিঅ' যদি মোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু নেক্সট ভিডিঅ'টোত লগ পাম আকৌ। বাই, থেংক ইউ।